বন্ধুসকল আজিৰ ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। আজি মই আপোনালোকক দেখুৱাম কেনেধৰণে এজন অসমীয়া যুৱকে গৰু, ছাগলী, মুৰ্গী সকলোখিনি একেলগে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত ফাৰ্মিং কৰি আছে। সো বন্ধুসকল ভিডিঅ'টো শেষলৈ চাই থাকিব। মই বিচাৰোঁ যে সবে নিজস্ব কিবা এটা কৰিব পাৰে। আমাৰ অসমত বহুত ৰিচোৰ্চেছ আছে, সেইবোৰ ৰিচোৰ্চবোৰ ইউজ কৰক আৰু বাহিৰৰ পৰা পঢ়ি আহি বা য'তে নপঢ়ক কিয় নলেজখিনি লৈ আহি ইউটিলাইজ কৰক। ফাৰ্মিং বা খেতিৰ ছেক্টৰটো বেছিকৈ আমাৰ ইণ্ডিয়ান ইকনমিটো সেইবিলাকে দিয়ে চলি আছে, গতিকে একদমেই মানে নিজৰ বস্তুবোৰ ধৰি ৰাখক। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আজি মই উপস্থিত আছোঁ এখন ফাৰ্ম। ইয়াতে ছাগলী ফাৰ্মৰ পৰা আৰম্ভ কৰি গৰু ফাৰ্মৰ পৰা আৰম্ভ কৰি কি আছে আপোনালোকক মই দেখাম আজি এই ভিডিঅ'টোত। পোনপ্ৰথমে আমি এই ফাৰ্মৰ গৰাকীৰ লগত আমি তেখেতৰ পৰিচয়টো লৈ লৈছোঁ। আপোনাৰ পৰিচয়? নমস্কাৰ, মোৰ নাম কৌশিক সাহাria। ফাৰ্মখন আমাৰ নামখলাত আছে, দৰং জিলা। আৰু দাদা আহিছে দেখাবলৈ ফাৰ্মখন। আপোনালোকে যদি মোক ইউটিউবত চাই তেতিয়ালৈকে গম পাব। বাকী এইখিনিয়ে কথা। ভাইটিৰ চেনেল এটা আছে, কৌশিক সাহাria নাম বুলি আছে, এইটো মই চাই থাকোঁ। তেনেকৈ সেই সূত্ৰে মই আহিলোঁ ইয়াত আজি। পোনপ্ৰথমে আমি জানি লওঁ তেখেতৰ ফাৰ্মত কি আছে। তুমি কোৱাচোন কি আছে ফাৰ্মত? আমাৰ এতিয়া বৰ্তমানে ডেইৰী ফাৰ্ম এখন আছে, তাৰ লগতে আমাৰ ছাগলী ফাৰ্ম এখন আছে, আৰু আমি হাঁহ বা মুৰ্গী অলপ কমকৈ মানে কৰি আছোঁ বৰ্তমান। মানে এইটো মই নিজে ষ্টাৰ্ট কৰা এতিয়া ৰিচেণ্টলি। আগতে আমি বেলেগ বেলেগ সময়ত মুৰ্গী ৰাখিছোঁ বা হাঁহ ৰাখিছোঁ এনেকৈ। আৰু লগতে ফিছাৰী আমাৰ আছে, 3টা ফিছাৰী আছে, পিছফালেও মানে দেখা পাব আগলৈ ভিডিঅ'টোত। ডেইৰীখন কৰা 1997ত দেউতাই ষ্টাৰ্ট কৰা। আৰু ছাগলীটো একদম ৰিচেণ্ট হয়, মানে 1.5 বছৰ প্লাছ হৈছে, এতিয়া কমপ্লিট হৈছে 1.5 বছৰ। আৰু বিগ ফাৰ্ম আছিলে আমাৰ, গাহৰি ফাৰ্ম আছিলে। গাহৰি ফাৰ্মখন আফ্ৰিকান swine fever হওঁতে যেতিয়া গাহৰি মৰিছিলে, তাৰপিছত আমি ৰিষ্টাৰ্ট কৰা নাই আৰু ভাবি আছোঁ এতিয়া যে আকৌ ৰিষ্টাৰ্ট কৰিম। গাহৰিটো অলপমান ৰিস্কি হৈ আছিলে মাৰ্কেটখন, সেইকাৰণে কৰা নাছিলোঁ। কিন্তু এতিয়া মাৰ্কেটখন দেখিছোঁ ভাল হৈ আহিছে, গতিকে আকৌ ষ্টাৰ্ট দিম। আৰু ছাগলীখিনি ভাল পাইছোঁ, ছাগলী ফাৰ্মিংটো। ৰিচেণ্টলি 8টা ছাগলী বিক্ৰী কৰিছিলোঁ খাহী, সেইকেইটাত 82,000 পাইছিলোঁ। আৰু জাগা যিহেতু আছে অলপ, তো মানে ছাগলীৰ কাৰণে ভালে পাইছোঁ এতিয়ালৈকে। বাকীখিনি তেনেকুৱা আৰু। অলপ আমি অলপ ফাৰ্মবিলাক চাওঁ, আপোনালোকক দেখাওঁ অলপ কি আছে। আমাৰ পোৱালিখিনি থওঁ। এইটো হ'ল আপোনাৰ জাৰ্চি পোৱালি। কিমান দিন হ'ল এইটো দমৰা হয়। এইটো ছেকেণ্ড পোৱালি, মানে এইবাৰ এইটো বছৰৰ ছেকেণ্ড পোৱালি। সেই মাজত যিটো 3 নম্বৰত আছে, সেইজনী চাহিৱাল পোৱালি হয়। তাই এইকেইটাৰ এইজ আপোনাৰ ব্ৰাউন কালাৰ হয় 1, 2, 3 নম্বৰ যিটো পোৱালি আছে সেইটো পোৱালি চাহিৱালৰ। আৰু ছেকেণ্ড পোৱালিটো এইটো হলষ্টাইনৰ, মানে সেই মাকজনী তাতে আছে। আৰু তাৰপিছত এইকেইটা পোৱালি আছে। মানে গৰুৰ যিটো ডেইৰী যিটো ভেঞ্চাৰ, সেইটো অলপ মানে বেছি ইনভেষ্টমেণ্ট লাগে। আৰু বেছি ইনভেষ্টমেণ্ট লাগে, লগতে ৰিস্কি সাংঘাত আছে, মানে কিছু ৰিস্কি আছে। কাৰণ আমাৰ এই মানে গাঁও অঞ্চলবিলাকত যদি কৰে, ভেটেনেৰী ছাপৰ্টটো খুবেই দুৰ্বল বা কম। ইমান বছৰে আমি কৰাৰ পিছতো এইটো মানে এতিয়ালৈকে চল্ভ হোৱা নাই মানে। তো এইটো বস্তু আমিতো এতিয়া পূৰা ষ্টক কৰি ৰাখোঁ, মেডিচিন বা দৰৱ আমি ৰাখোঁ, বা কৰোঁতে আমি গম পাই গৈছোঁ বহুত বস্তু। কিন্তু ইনিচিয়েলি ষ্টাৰ্ট কৰিলে কিন্তু ডেইৰীটো ভেকচিন দিবৰ কাৰণে মানুহ আছে মানুহ ইয়াতে, ভেটেনেৰী যিটো আছে। কিন্তু কিছুমান বস্তু মানে ডেইলি লেভেলতো ওলাই প্ৰব্লেম। আজি বোলে জ্বৰ হৈ গৈছে গাইজনীৰ, আকৌ বোলে পেটৰ অসুখ হৈছে। তো যদি ট্ৰিটমেণ্টটো সময়ত নপৰে, সেইবোৰে মানে বহুত বেছি বেয়া বেমাৰ হৈ যাব পাৰে, মানে ইভেন মানে গৰুটো মৰিও যাব পাৰে। তো সেইবোৰ বস্তু দৰকাৰ মানে ইয়াতো চোৱাটো। তো মেইনটেনেঞ্চটো আমি মানে কৰোঁতে কেতিয়াবা কিছুমান ভুল হয়, শিকা যায় তেনেকৈ। সেইকাৰণে ডেইৰীটো কম্পেৰেটিভলি বাকী বিজনেছতকৈ অলপ বেছি মানে বেছি অলপ আপোনাৰ ৰিস্কি। কিন্তু এটা বস্তু ভাল যে ডেইৰীটো সদায় ইনকাম হয়। মানে আপুনি আজি গাখীৰটো ডেইলি যাবই, ডেইলি ইনকাম হ'বই আপোনাৰ। বাকী বস্তুবিলাক আপুনি এটা 6 মাহ 8 মাহ 1 বছৰ ৰখিব লাগিব পাৰে। তো সেইটো ডেইৰীত পজিটিভ আছে, কিন্তু কিছুমান বস্তু ৰিস্কি আছে, সেইবোৰ বস্তু এয়া কৰিব লাগে। লগত এই বহুত যিটো ডাঙৰ কথা, সেইটো হৈছে মিল্কিং মেচিনটো। যদি খীৰাওঁতে গণ্ডগোল হয়, মেষ্টাইটিছ হ'ব গাইজনীৰ, হ'লে গাইজনী আপোনাৰ একো কাম নোহোৱাৰ নিচিনা হৈ যাব। বহুত সাৱধান হ'ব লগা হয়। খীৰাওঁতে আপোনাৰ মানুহজন ভাল হ'ব লাগিব, যদি মানুহে খীৰাইছে, আৰু নহ'লে মেচিন থাকিব লাগিব। তাৰ আগতে গৰুকেইটা সোমাই লোৱাটো মই ছাজেষ্ট নকৰোঁ, মানে মানুহ ঠিক নকৰাকৈ খীৰোৱাটো একদম এটা ইম্পৰ্টেণ্ট ইয়াত। আমাৰ লোকেল গৰুবিলাকে যেনেকৈ মানুহে পোহে, সেইটো টেকনিক
শিকে আছে জানে কিন্তু ইহঁতৰ গাখীৰটো বহুত বেছি সেইকাৰণে সেইটো বস্তু মানে দৰকাৰী হৈ যায় মানুহজন ভাল হ'ব লাগিব খিৰোৱা বা চাফা চিকুণটো এতিয়া পোৱালিখিনি কি কৰি আছোঁ ওলাই দি আছোঁ ইয়াৰ পিছৰ মোৰ ভিজনটো এনেকুৱা যে এই ছেটটো এনেকৈ বাহিৰলৈ লৈ যাম মানে ইয়াৰ পৰা যিবিলাক বাহিৰৰ ফাৰ্ম থাকে সিহঁতে দিনত মানে খিৰোৱাৰ পিছতে সিহঁতে বাহিৰত ওলাই যাব গৈ এই জেগাটো বন্ধ কৰি দিম এনেকৈ তাৰ ভিতৰতে এটা থাকিব তাতে যাতে মানে জেগাটো শুকাই থাকে যিমান শুকাব সিমানে মানে আপোনাৰ বীজাণু বা এইবোৰ মানে নহয় আৰু তেতিয়া গোবৰ চোবৰো কম ইয়াতে পৰিব তাতে পৰিব মাটিত পৰিলে নিজে নিজে সেইটো মাটিতে মিক্স হৈ যাব চ' সেইকাৰণে মানে সেইটো মোৰ এতিয়া নেক্সট মেবি 1 বছৰৰ প্লেন আৰু গাখীৰটো ক'ত বিক্ৰী কৰিব সেইটো ঠিক কৰি ল'ব লাগিব মানে বছৰৰ এটা ছিজনত মাৰ্কেটটো বহুতেই মেইন মাৰ্কেট নোহোৱাকেতো একো কৰি লাভ নাই তাৰমানে মই এনেকুৱা বহুত ফাৰ্ম দেখা পাইছোঁ যি মানে উৎপাদন ঠিকে কৰি আছে কিন্তু সঠিক মাৰ্কেটখন নাপায় তাৰমানে তাৰ ফলত তাৰমানে বহুত মানে কেতিয়াবা কম দামত দি দিব লগা হয় বা কেতিয়াবা মানে এনেই যায় এনেকুৱা হয় তাৰমানে আৰু তাৰ উপৰি যিটো ক'লে আপুনি এই গাখীৰ খিৰোৱাৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হয় তাৰমানে মানুহবিলাক যিখিনি গৰু ফাৰ্ম কৰি আছে এনেকুৱাই আৰু তাৰ কাৰণে মিল্কিং মেচিনটো খুবেই জৰুৰী হয় সেইটো খুবেই জৰুৰী হয় আজিকালি যেনেকৈ চৰকাৰে তাৰমানে বেলেগ মেচিন টেচিনবিলাকত মানে যেনেকৈ ছাবচিডিত দি আছে যদি ছাবচিডিত যদি এই বস্তুটো দিয়া কৰে তেতিয়াহ'লে বহুত ফাৰ্মৰ মানে মোৰ হিচাপত তাৰমানে অলপ মানে সুবিধা হ'ব আৰু মানুহবিলাকৰ তাৰমানে ডেইৰীত ছাবচিডিটো এনেতো আহে এই বছৰ মই জানাত ডেইৰীত ছাবচিডি অহা নাই বহুত NLM-ৰ স্কিম এটা আছে আপোনাৰ নেশ্যনেল লাইফ ষ্টক মিছন সেইটোত পিগ ফাৰ্ম আৰু আপোনাৰ ছাগলী মানে মুৰ্গী পল্ট্ৰিত এইবিলাকত দিছে ডেইৰীত একো এতিয়া বৰ্তমান নাই এনে কিন্তু থাকে কম দেখা যায় মানে হয় হয় ডেইৰীটো মই বিচাৰোঁ যে আমিও পাঞ্জাৱ হাৰিয়ানা লেভেললৈকে যাওঁ কাৰণ আমিও কৰি আছোঁ সিহঁতে বাৰু বেলেগে লেভেলত আছে ন' ডাউট সেইটো মই তাতে থাকি পেলাই গৈছোঁ দেখি মই আৰু ফিল কৰিছোঁ আৰু যোনে যোনে গৈ থাকে তেওঁলোকেতো জানে বা তাৰ পৰাই গৰুবোৰ আহে আমাৰ ইয়ালৈকে কিন্তু আমি নিজেও পাৰোঁ যদি আমি অলপ ব্ৰিডিংটো ইম্প্ৰুভ কৰোঁ এটা বস্তু মই দেখিছোঁ যেতিয়া AI কৰিব আহে তেতিয়া গৰুজনী যেনিবা জাৰ্চি আছে তো আহি পেলাই জাৰ্চি গৰুজনীত যদি আপুনি চাহিবাল মাৰি দিয়ে বেজীটো আমাৰো এইবিলাক মিষ্টেক হৈছে দেই এইবিলাক মিষ্টেক কৰোঁতেহে ৰিয়েলাইজ হয় জাৰ্চি গৰুজনীত জাৰ্চি চিমেণ্টটোৱে দিলে ভাল হয় যাতে ব্ৰিডটো ইম্প্ৰুভ হয় মানে আৰু কিছুমান বস্তু কৰোঁতে আইডিয়া হৈ যায় মানে বেলেগ মাৰি দিয়ে পটককৈ আহিলে আহি কিবা এটা বেজী মাৰি দিলে বেলেগ মাৰি দিলে হয়নে নহয় হেৰিটো কনচিভ হৈ যাব কিন্তু সেই যিটো আমি ৰিজাল্ট পাম সেই ৰিজাল্টটোত ডেফিচিয়েঞ্চি মানে কম হ'ব কাৰণ মানে মিক্স কৰাৰ দৰকাৰ নাই মানে হলষ্টাইন হ'লে হলষ্টাইনতে বহুত ধুনীয়া পোৱালি হ'ব সেনেকৈ গাখীৰটো এয়া হ'ব সেইটো এতিয়া চব কি ধুনীয়া চেহেৰা কি ধুনীয়া হেৰি হৈছে এইটো এতিয়া মানে যদি আমাৰ থলুৱা গাই এজনী আপুনি ক্ৰছ কৰাইছে তেতিয়া বেলেগ কথা সেইটো সোণালী পোৱালি এটা হ'ব তাৰপিছত আৰু ক্ৰছ কৰিলে আকৌ জাৰ্চি কৰিছে যদি জাৰ্চি লাইনতে যাব আৰু হলষ্টাইন কৰিছে যদি হলষ্টাইন লাইনতে যাব এনেকুৱা নহয় যে এইটোৰ পিছত সেইটো মিক্স হৈ গৈছে সেইটো মই মানে দেখিছোঁ সেইটো আমাৰ ভুল হৈ ইয়াতে হৈছিলে আৰু এতিয়া মই মানে কমপ্লিটলি এইটো বন্ধ কৰাইছোঁ মানে বেজীটো দিওঁতেও চাওঁ আৰু কি বেজী দিছে আৰু আজিকালি ছেক্স চিমেন আহে য'ত মানে ফিমেল পোৱালিয়ে হ'ব আপোনাৰ তো সেইবোৰো কৰে সেইটো এটা আছে আৰু ABS হয় আছে সেইটো বস্তু এইটো টেকন'লজি আগৰ পৰা আছিল এতিয়াতো কিছু সময় হৈ গ'ল আমিও এতিয়া ছেক্স চিমেনে মাৰিছোঁ বৰ্তমান ফিমেল পোৱালি হ'বলৈ তাৰ মাজত কেতিয়াবা কিছুমান এভেইলেবল নাথাকে তেতিয়াতো যিটো থাকে সেইটোৱে দিয়া যায় সেইবোৰে মানে লেক হৈ থাকে মানে সেইটো যদি চৰকাৰৰ ফালৰ পৰা ছাপৰ্ট আহে ভেটেনেৰী ফালৰ পৰা তেতিয়া মেবি আৰু প্ৰচেছবোৰ চাগে হওঁতে অলপ সময়ো লাগে মই তেনেকৈ পটককৈ কাৰোবাক দুখো দিব নোৱাৰোঁ কিন্তু বহুত বস্তু আছে তেনেকুৱা চাব লগা মানে আকৌ মানে পাঞ্জাৱ হাৰিয়ানা লেভেলত যাবৰ কাৰণে আৰু বহুত সময় লাগিব আমাৰ লাগিব কিন্তু যদি আমাৰ নিচিনা য়াং জেনেৰেশ্যনটোৱে কৰিম বুলি ভাবে মোৰ হিচাপত বহুত সময় নালাগে আমাক অলপ মাৰ্কেটখনো বুজিব লাগিব আৰু মানে অলপমান আউট অফ দ্য বক্স যাব লাগিব মানে কিবা এটা এক্সট্ৰা এফৰ্ট আহি অলপ নিজে মানে শিকাৰ এটা যদি আগ্ৰহ থাকে তেতিয়াহ'লে নিশ্চয় মানে নতুন জেনেৰেশ্যনখিনি আগবাঢ়িব পাৰিব নিশ্চয় সেইটোৱে আৰু বন্ধুসকল এইটো হৈছে মিল্কিং মেচিন এইটো D লেভেলৰ মেচিন হয় ইয়াৰ প্ৰাইচ হৈছে 88,000 আৰু ইয়াৰ সহায়ত গাখীৰ খীৰালে আপোনালোকৰ খুব কম সময়তে গাখীৰ খীৰাব পাৰিব আৰু বহুতখিনি বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে গৰুকেইটা আৰু এইবিলাক হৈছে ভেকুৱাম পাইপ বন্ধুসকল আমি আপোনালোকক গৰুখিনি দেখালোঁ গৰুৰ বিষয়ে আমি জনালোঁ তেখেতে জনালে ধুনীয়াকৈ আৰু এতিয়া আমি ছাগলীখিনিৰ বিষয়ে জানিম অলপ কি ছাগলী আছে আৰু কি ব্ৰিডাৰ আছে আপোনালোকক ব্ৰিডাৰ ইয়াতে যদি ব্ৰিডিং কৰাব বিচাৰে তেতিয়াও আহিব পাৰিব আমি কণ্টেক্ট নাম্বাৰ দি দিম ইয়াতে আমাৰ ছাগলীত আমাৰ আছাম হিল গোটটো আছে যিটো লোকেল থলুৱা ছাগলী তাৰ লগত আমি এতিয়া এটা ব্ৰিডাৰ আছে বিটেলৰ আৰু এটা চিৰহী ব্ৰিডাৰ আছে আৰু
এটা ব্ৰিডাৰ আছিলে F1 সেইটো দি আমি ষ্টাৰ্টিং কৰিছিলোঁ আৰু এতিয়া তাৰ যথেষ্ট পোৱালি হৈ গ'ল চ' যাতে ইনব্ৰিডিংটো নহয় তেতিয়া আমি তাক মানে এতিয়া তাক ছাইড কৰিম ছাইড কৰি বিটেলৰ প্ৰপাৰ ব্ৰিডিং হোৱাৰ কাৰণে ব্ৰিডিংটো খুব প্ৰপাৰ হ'ব লাগিব মানে এটা আমি এবছৰ প্লাছ হৈ গ'ল তাৰ পোৱালিৰ পৰা পোৱালি হৈ আকৌ সেইকেইটা যাতে বাপেকটো দি ক্ৰছ নহয় এই বস্তুটো চাব লাগে নহ'লে পোৱালিবোৰ বেয়া হৈ যাব তো সেইকাৰণে ইনব্ৰিডিং নহ'বলৈ আমি এতিয়া মানে ব্ৰিডাৰটো আপোনালোকে অলপ সময় পিছত মানে যেতিয়া দেখিব যে তাৰ যথেষ্ট পোৱালি হৈ গৈছে আৰু সেইকেইটা আকৌ মাইকী পোৱালিয়ে যদি ক্ৰছ হৈ যায় সেইটো নহ'বলৈ ব্ৰিডাৰটো চেঞ্জ কৰিব এটা সময়ৰ পিছত সেইটো নিজে নিজে কৰোঁতে আৰু খুব সোনকালে বাঢ়ি যায় মানে ফাৰ্মখন ছাগলী ফাৰ্ম ষ্টাৰ্ট কৰোঁতে কেনেকৈ ষ্টাৰ্ট কৰিছিল ছাগলী ফাৰ্ম ষ্টাৰ্ট কৰোঁতে এজনী দুজনীকৈ আনি 8জনী ছাগলী হৈছিলে 8জনী ছাগলীৰ পৰা মানে ষ্টাৰ্ট হৈছে যেনিবা ছাগলীৰ একো বেকগ্ৰাউণ্ড নাছিলে ষ্টাৰ্ট কৰা গতিকে ছাগলীৰ নলেজ জিৰ' গতিকে যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া খুব মানে মিনিমেল এটা ইয়াৰ পৰা নাম্বাৰৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ বেছিকৈ ভৰাই দিয়াটো মই ছাজেষ্ট নকৰোঁ কাৰণ বহুত ধৰণৰ চেলেঞ্জ আছে কৰা মানুহখিনিয়ে গম পাব ডেইলি লেভেলত বহুত চেলেঞ্জ ওলায় আজি ৰাতিপুৱা এন্ট্ৰটক্সিমিয়াৰ ভেকচিন দিছিলোঁ ভেকচিনৰ চাৰ্টখন মই মোৰ ভিডিঅ'ত দেখাইছিলোঁ এওঁকো মই দি দিম লাগিলে চাৰ্টখন দেখাব পাৰে তাতে কি হয় আপোনাৰ PPRটো এটা দৰকাৰী ভেকচিন তাৰ লগত এন্ট্ৰটক্সিমিয়া এটা দৰকাৰী ভেকচিন আৰু গোট পক্স থাকে গতিকে যিটো PPRটো সেইটো 1 ml কৈ দিব লাগে আমি 4 মাহ প্লাছ বয়সৰ ছাগলীখিনিক সেইটো দিছোঁ জন্মৰ পৰা আৰু তাৰপিছত 15 দিন পিছত আমি এন্ট্ৰটক্সিমিয়া আজি দিলোঁ তাৰপিছত আপোনাৰ গোট পক্সটো দিছিলোঁ এতিয়া গোট পক্সটোৰ মানে আকৌ এটা গেপ থাকে আপোনাৰ মই লিষ্টখন দেখাই দিম 6 মাহ ইণ্টাৰভেল বা এবছৰ ইণ্টাৰভেল আৰু PPRটোত আপোনাৰ 3 বছৰ থাকে তো 3 বছৰটো ছাগলী বিক্ৰী হৈ যায় সেইকাৰণে মানে কয় যে লাইফ টাইম মানে সেইটো ভেকচিন বুলি কয় এবাৰ দিলেই হয় কিন্তু যিহেতু আমাৰ এখন ব্ৰিডিং ফাৰ্ম তো আমাৰতো ছাগলীবোৰ ৰিটেইন কৰা যায় মানে মাইকীবোৰ থাকি যায় বা পোৱালিৰ পৰা হয় তো সেইটো বস্তু চাব লাগে আৰু ভেকচিনেশ্যনখিনি একদম মাষ্ট আৰু লগতে আপোনাৰ ডিৱৰ্মিংটো একদম দৰকাৰ মানে পেলুৰ ঔষধটো ছাগলীজনী ওজন কৰি পেলুৰ ঔষধবোৰ দিব পাৰে মাৰ্কেটত আছে এভেইলেবল ফেণ্ডিকাইন প্লাছ এলবমাৰ বা ফেণ্টাছ প্লাছ এনেকৈ যথেষ্টখিনি বস্তু আছে মানে পেলুৰ দৰৱ আছে এতিয়া আমাৰ দৰ্শকসকলৰ ভিতৰত যদি কোনোবাই নতুনকৈ ছাগলী ফাৰ্ম ষ্টাৰ্ট কৰিব বিচাৰে তেতিয়াহ'লে কেনেকৈ মানে ষ্টেপ ল'ব লাগিব প্ৰথম ষ্টেপটো আৰু কেনেকৈ মানে F1 ইউজ কৰা ভাল নে মানে লোকেল ছাগলীৰ পৰা হেৰি কৰা ভাল গোটেইখিনি অলপ জনাই দিবচোন যদি কোনোবাই নতুনকৈ ষ্টাৰ্ট কৰে তেতিয়া তেওঁ মই ভাবোঁ প্ৰথমতে ক'ত থ'ব সেইটো একদম মানে ঠিক কৰি ল'ব জাগাটো ক'ত থ'ব আৰু কেইজনীৰে ষ্টাৰ্ট কৰিব যদি 5জনী বা 10জনীৰ ভিতৰত থাকে নাম্বাৰটো মই ভাবোঁ ভাল হয় যদি মানে একো পুৰণা নলেজ নাই বস্তুটোৰ ওপৰত একদম জাগাটো ষ্টেটো মানে ক'ত থ'ব সেইটো ষ্ট্ৰাকচাৰটো বা শ্বেডটো ঠিক কৰি ল'ব লাগিব অলপ এৰিয়া লাগে ছাগলীক বন্ধ কৰিলে দানাৰ কষ্টটো বহুত বেছি হ'ব তো ডেইলি চাফা কৰিব লাগিব চাফা চিকুণটো বহুত বেছি ইম্পৰ্টেণ্ট গতিকে শ্বেডটো আগতে ঠিক কৰি ল'ব শ্বেডটো কৰাৰ লগে লগে আপোনাৰ চাং লাগিব সিহঁতক চাং লগা হয় আৰু সিহঁতক মানে এনাফ স্পেচ লাগে আৰু এনেকুৱা নহয় যে মানে একদম ঠেলি এচি এটা জেগাতে খুব ভৰাই দিছে এনে ছাগলীক বহুত বেছি স্পেচ নালাগে যদি কিন্তু মানে সেইটো চাই ল'ব আৰু থাকা ইয়াতো আৰু এইখিনি বস্তু গুগল কৰিলে আজিকালি চব এভেইলেবল আছে যিকোনো বস্তু এটা গুগল কৰিলে বা ইউটিউবতে আজিকালি বহুত ইনফৰমেশ্যন আছে তো তেনেকৈ অলপ মানে প্লেন কৰি কৰিব ঘপককৈ কৰা বস্তু নহয় অলপমান ভাবি চিন্তি আৰু ইনভেষ্টমেণ্টটো এজনী ছাগলী 3,500-4,000 খুব বেছিতে এনেকুৱাত পাই যাব আমাৰ থলুৱা ছাগলীৰে আৰম্ভ কৰিলে ভাল হিল আছাম হিল গোট আৰু ব্ৰিডাৰটো এটা ভাল ব্ৰিডাৰ ল'ব পাৰে আনিব পাৰে আমাৰো পোৱালি এতিয়া হৈ গৈছে মই এতিয়া বিটেলৰ পোৱালি যোৱাকালি হৈছে মই দেখাম আপোনাৰ পৰা যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে কিমান যদি বেষ্ট কোৱালিটিৰ পোৱালিটো মই দিওঁ তেতিয়াহ'লে মই 4,000 বুলি কওঁ এতিয়া পোৱালি নিব এতিয়া পাতো লৈ আহিছে ছাগলীৰ কাৰণে পোৱালি নিব আহিব এপ্ৰিলৰ 10 তাৰিখ মানে মই পোৱালি 3টা দিম গুৱাহাটীৰ এজনে বিচাৰিছে পোৱালিবোৰৰ কোৱালিটিটো এইকেইটা অলৰেডি বুক হৈ আছে পিছফালে যিটো পোৱালি আছে দেখাই দিব পাৰে এই তলত ৰঙা এটা পোৱালি গৈছে যিটো পিছফালৰ মাইকী পোৱালিটো সেই ধৰণৰ পোৱালিটো মই 3,000 পৰা 4,000 ভিতৰত দিম সেইটো ডিপেণ্ড কৰিব গ্ৰ'থটো কি হৈছে একজেক্ট প্ৰাইচ এটা আজি কৈ নিদিওঁ তেনেকুৱা ধৰণৰ বৰ্তমান ছাগলী আমাৰ 80 আছে যেনিবা নাম্বাৰছত মানে নতুনকৈ পোৱালি হৈছে এনে 72 মই লাষ্ট আছিলে তাৰপিছত 4-5টা পোৱালি এনেকৈ হৈছে তাৰপিছত বিটেলকেইটা দেখালোঁ ছাগলী আমাৰ মেইনলিটো গোটেইখিনি আছাম হিল গোট তাৰ লগত এতিয়া F1 হৈছে কিছুমান ছাগলী ৰিচেণ্ট বিটেলৰো ক্ৰছ হৈছে মানে বিটেলটো আনা মোৰ আজি 3 মাহ মানৰ কেইটামান ব্ৰিড আছে আপোনালোকৰ টোটেল ইয়াতো 3টা ব্ৰিডৰ ভিতৰতে চলি আছে বস্তুটো চিৰহি বিটেল আৰু আমাৰ থলুৱাটো তো এতিয়া মোৰ তাত পিয়'ৰ বা F1 তেনেকুৱা পোৱালি মানে সুধি আছে মানুহে কিন্তু মই এতিয়া যিহেতু মোৰ পোৱালি ৰেডি হোৱা নাই তো মই দিয়া নাই এনেই মোৰ তাত বাকী এইবিলাক পোৱালি আছে যিবোৰ মানে F1 পোৱালি যেনিবা এইবোৰ পোৱালি
ইয়াতে একদম পিয়ৰ মানে আপোনাৰ আছাম হিলগত নহয় এই পোৱালিটো বুক আছে এইটো পোৱালি বুক আছে আপোনাৰ এইটো কিহৰ হয় এইটোতো আমাৰ লোকেল ছাগলী আৰু F1 আছিলে মোৰ ব্ৰিডাৰটো যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ সেইবোৰ এতিয়া সেই ব্ৰিডাৰটো বাহিৰত আছে অলপ কিন্তু একদম ধুনীয়া গ্ৰথ হৈছে মানে পোৱালিটো মই যদি কিনিলোঁ হয় মই চাই পেলাই ল'লোঁ হয় তেনেকৈ দীঘল বা তেনেকুৱা মানে কোৱালিটিটো চাব লাগে মাইকীটোৰ যেনে বস্তুটো মানে ছাগলীটো গঠনটো কেনেকুৱা আৰু পেলৰ ঔষধ চৌষধ দিলে মানে সিহঁতৰ বডিটো মানে এয়া হৈ থাকে মাৰ্কেটত ডিমাণ্ড কোনটো বেছি ডিমাণ্ড মাৰ্কেটত আমাৰ লোকেল ছাগলীটোৰ বেছি লোকেলটোত যদি মানে এয়া হৈ যায় F1 হৈ যায় সেইটোৰ হায়েষ্ট ডিমাণ্ড আৰু মানে বেছি একদম পিয়ৰত গুচি গ'লে বেপাৰীয়ে মানে অলপ দিগদাৰি কৰে তো মানে ভাল সেইটো নিবিচাৰে F1 হ'লে ডিমাণ্ডটো বেছি F1 হ'লে বেছি আৰু এতিয়া ইয়াতে আপোনাৰ কিছুমান ছাগলী আছে ইয়াতে মই ইয়াতে দেখাব পৰা নাই এই কিছুমান তাতে মাজে মাজে 5জনী চিৰহী আছে এইজনী চিৰহী এইজনী আছে এইজনী কিন্তু চিৰহী পিয়ৰ নহয় দেই চিৰহী ইয়াতে এইজনী নলবাৰীৰ পৰা অনা আছিলে এতিয়া ইয়াতে তাৰ 3জনী মানে পোৱালি দিলে তাই পোৱালি দিয়া নাই আৰু আপোনাৰ তাতে আছে বিটেলৰ মিলটো তো যেতিয়া F1 হৈ যায় তেতিয়া মানে ছাগলীবোৰ বেছি আৰু ধুনীয়া গ্ৰোথ হয় আৰু আমাৰ লোকেল ছাগলীও খুব ধুনীয়া হয় মই যিমান কিছুমান মই খুব ধুনীয়া ব্ৰিড দেখা পাইছোঁ ধুনীয়া আৰু কি হয় 3টামানকৈ পোৱালি দি দিয়ে এতিয়া মোটামুটি লাহে লাহে F1ৰ ফালে গৈ আছে আৰু বেছটোতো ষ্টাৰ্ট কৰোঁতে গোটেইখিনি লোকেল থলুৱা ছাগলীৰে ষ্টাৰ্ট আছিলে এতিয়া লাহে 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 F1লৈকে গৈ আছে চাওঁ আৰু কিমান আগবঢ়াব পাৰি বস্তুটো নাম্বাৰটো বঢ়াই নিয়াৰ ইচ্ছা ইহঁতক গছৰ পাতটো দিছোঁ এতিয়া আৰু এতিয়া যিহেতু ছিজনটো তেনেকুৱা হৈছে কি খুৱাই আপোনালোকে এতিয়া আমি দানাটো দিছোঁ বিয়াৰ ৱেষ্ট দানাটো এটা ভাল দানা হোপ এইটো বিয়াৰ বনাওঁতে ৰেচিডিউটো ওলায় সেই ৰেচিডিউটো মানে বিয়াৰ ৱেষ্টৰ দানা আছে যাতে লোকেল যিটো মেৰা বুলি কয় আমাৰ ইয়াত সেইটো কিন্তু আমাৰ এই লোকেল সেইটো মদৰ মেৰাটো নহয় মানে এইটো কোম্পানীৰ পৰা মানে কি আপোনাৰ ফেক্টৰীৰ পৰা অনা যায় আনিলে সেইটো আপোনাৰ আমি আনি সেইটো পেক কৰি 50 কেজিৰ বেগ বনাই সেইটো মানে আপোনাৰ এয়াৰ টাইটকৈ বান্ধি দিওঁ বান্ধিলে আপোনাৰ ঠাণ্ডাৰ দিনত 20 দিন মানলৈকে থাকি যাব আপোনাৰ ইতিমধ্যে আপোনাৰ খুৱাই দিব পাৰিব সেইটো কোনোবাই যদি বিচাৰে এইটো আপোনালোকে পাব ইয়াতে পাব হয় আমি দিও থাকোঁ কিমান পৰে 50 কেজি বেগটো আপোনাৰ 400 টকা বৰ্তমান দি আছোঁ ডিপেণ্ড কৰে ৰেটটো অলপ আপ ডাউন হৈ থাকে কিন্তু বহুত বাকী দানাতকৈ ইয়াতো কম আৰু চবতকৈ ভাল কথা নিউট্ৰিচনেল ইয়াতো বহুত বেছি হাই আমাৰ তাতে টেষ্ট ৰিপৰ্টো আছে কোনোবাই চাব বিচাৰিলে প্ৰটিন কণ্টেণ্টটো নিউট্ৰিচন থাকে সেইটোৱে খোৱা ভাল হয় মানে মেইন কনচেপ্টটো হৈছে যে খাদ্যটো পূৰণ হ'ব লাগে সিহঁতে যাতে পাইছে নে নাই খাব মেৰা বা হেৰিৰ লগত কোনো কথা নাই নিউট্ৰিচনটো নাই আৰু আপোনাৰ মানে বস্তুটো যদি ভেঁকুৰ লাগি যায় কিবা হয় সেইবোৰ বস্তু নিজৰ কণ্ট্ৰলত আছে কিন্তু মানে ফিডটো যদি সেইবিলাক বস্তু খুৱাওঁতে চাব লাগিব জানি ল'ব লাগিব কিন্তু আমাৰ বিয়াৰ ৱেষ্টটো মেইন এটা মেজৰ খানা আৰু লগত তাৰ লগত আমাৰ যিকোনো কমাৰ্চিয়েল ফিড অলপ থাকে যেনিবা এতিয়া আমাৰ গৰু ফিডে অলপ মিলাই দিয়া যায় মিক্স কৰি পেলাই আমাৰ মেইন ইয়াতো হৈছে যে কষ্ট কমাব লাগে আৰু যিহেতু ফ্ৰী ৰেঞ্জত আছে তো সিহঁতে ঘূৰি ফুৰি পেলাই খায় বাহিৰত তো সেইটোৱে মেইন এয়া হয় লগত আপোনাৰ আমাৰ এয়া দিয়া যায় আপোনাৰ মাজে মাজে সিহঁতক মানে আপোনাৰ সেইটো মাল্টিভিটামিন হওক কেলছিয়াম হওক এইবিলাক মানে দিয়া যায় বা স্কিনৰ ইনজেকশ্যন দিব লাগে কেতিয়াবা স্কিনটো যদি মানে সিহঁতৰ যদি পোক চোক হৈছে বেছি গাত তেতিয়া আইভাৰমেক্টিনৰ ইনজেকশ্যন দিয়া যায় আৰু আপোনাৰ মিনাৰেল মিক্সাৰ দিয়া যায় সেই মিনাৰেল মিক্সাৰটো আমি সদায় নহয় কিন্তু মাজে মাজে কিছুদিন চলাই দিওঁ মানে ডিপেণ্ড যাতে সিহঁতৰ নিউট্ৰিচনেল ইয়াবোৰ মেনেজ হৈ থাকে আৰু যদি দানাটো ভাল আছে এইবোৰ বিশেষ প্ৰয়োজন নহয় এইখিনিয়ে আৰু বৰ্তমান বন্ধুসকল এয়া এইটো চাব পাৰে আপোনালোকে ইনকুবেটৰ মেচিন হয় তেওঁলোকে নিজৰ ঘৰতে মানে এইটো তৈয়াৰ কৰিছিল তেওঁ দেখাই দিছে এইটো ইনকিউবেটৰ মেচিনটো মই আপোনাক খুলি দেখাই দিছোঁ ইয়াতে কি কৰিছোঁ মেচিন মানে বাকচটো বা এইটো আপোনাৰ কাঠৰ হয় ভিতৰত থাৰ্মোকল আৰু ভিতৰত ইয়াতে টিং আছে ভিতৰত মানে ইয়াতে কণীখিনি এনেকৈ দিছোঁ এইকেইটা কিহৰ কণী হয় এইকেইটা হ'ল আৰায়াৰ মুৰ্গীৰ কণী আৰায়াৰটো আপোনাৰ লেয়াৰ হয় লেয়াৰ মুৰ্গী এইকেইটা ৰঙা ধৰণৰ হয় কণীৰে সিহঁতৰ মানে ইয়াতো পাৰ্পাছটো হৈছে কণী আৰু তলত আপোনাৰ এইকেইটা আছে মোৰ ঘৰৰ লোকেল কণী লোকেল বা সোণালী মিক্স আছে আৰু মুৰ্গীখিনি আৰু এইটো ডেটছবিলাক এনেকৈ লিখি দিয়া হয় ডেটছবোৰ মই লিখি দিছোঁ 15 তাৰিখে বহাইছোঁ 5 তাৰিখ এপ্ৰিলৰ ওলাব পোৱালি 21 দিনত ওলাই মুৰ্গীৰখিনি তাৰপিছত ইয়াতে ট্ৰেবোৰ এনেকৈ আছে মই ইয়াতে বহাই দিম আৰু বহাম টোটেল কিমান কণী খাই ধৰক আইডিয়া এইটোত কণী আৰু বহুত খাব ইয়াতে মানে মোটামুটি 500ৰ ওপৰতে কণী খাব 800 মানলৈকে কণী খাব মই ইমান থোৱাই নাই এতিয়া কাৰণ মোৰ কণী কম আছে যদি মোৰ কণী যেতিয়া লাহে লাহে হ'ব মই কৰিম আৰু মেবি পিছত আৰু স্কেল কৰিব লাগিলে আৰু ডাঙৰ বনাব লাগিব এইফালেও তেনেকৈ থৈছোঁ 37.9 টেম্পাৰেচাৰটো এক্সিড কৰিব নালাগে ইয়াতে আপোনাৰ টেম্পাৰেচাৰটো দেখাই আছে লাইটবোৰ অফ হৈ যাব নিজে
হিউমিডিটিটো 50% লাগে এতিয়া 41.3 দেখাই আছে বন্ধ কৰাৰ লগে লগে হিউমিডিটিটো বাঢ়ি যাব বাঢ়া ষ্টাৰ্ট হৈ গৈছে লগে লগে নাম্বাৰটো 41 হৈ আছে তাৰপিছত আপোনাৰ ইফালৰটো যদি খুলি দিওঁ ইয়াতে মই হাঁহৰ কণী বহাইছোঁ হাঁহৰ কণীত মই ইয়াতে আছে আপোনাৰ খাকী কেম্বেলৰ পোৱালিৰ কাৰণে এইকেইটা মই এইটো কিন্তু মোৰ চেল নহয় দেই এইটো মই ঘৰত মোৰ ষ্টকটো বঢ়াবলৈ পাৰপাছটো সেইটোৱে আৰু তলৰখিনি মই লোকেল হাঁহৰ বহাইছোঁ ইয়াতে মানে আমাৰ এই যিটো থলুৱা হাঁহটো আৰু তলত এইখিনি মুৰ্গী কণী ঘৰৰে তো এনেকৈ বনাইছোঁ বস্তুটো কি হয় যদি মাছৰ ইয়াত বনায় তেতিয়াহ'লে আপোনাৰ হ'ব পোৱালি ৰিজাল্ট হ'ব কিন্তু কম আহে ৰিজাল্টটো এইটোত 98% মই ৰিজাল্ট পাইছোঁ মানে গৰমৰ দিনততো বহুত ভাল ৰিজাল্ট আৰু পোৱালি ওলাবই যিহেতু কণীখিনি আপোনালোকৰ নিজৰ মানে এতিয়া এইটো মোৰ হয় ঘৰৰ কণী যিহেতু মই গমো পাওঁ ৰিজাল্টটো সেইকাৰণে হৈ যায় মতা থাকিলে পোৱালি হ'বই আৰু কণীটো এতিয়া মই আপোনাক আৰু এটা বস্তু দেখাই দিওঁ এতিয়া এইটো বস্তু কণীটো এনেকৈ এইটো ল'লোঁ যেনিবা লৈ এইটো যদি ডাৰ্ক ইয়াত ৰাখে মানে যদি এইটো আন্ধাৰ হৈ যায় ইয়াত যদি আপুনি এনেকৈ মাৰি চায় যে এতিয়া ব্লাডটো ভিতৰত দিয়া হৈ গৈছে এতিয়া মই এনেকৈ দেখাব মই এনেকৈ এইটো আপোনাৰ ৰঙা ৰঙা দেখা যায় হয় হয় এইটো বস্তু যদি মই এনেকৈ দিওঁ এতিয়া এইটো ডাৰ্ক হোৱা নাই ৰ'ব এই ভিতৰত আপোনাৰ পোৱালিটো ফৰ্ম হ'ব ধৰিছে ব্লাডৰ ক্লটিংবোৰ এইটো যে পোহৰ হৈ আছে কাৰণে দেখুওৱা অলপ টান হৈছে এনেকৈ চালে চেক কৰিব পাৰিব মানে 4 দিনমানত আপোনাৰ যদি হৈ গৈছে তেতিয়াহ'লে মানে কণী ঠিকে আছে আপোনাৰ তো সেইটো বস্তু এইটো মানে মেনুৱেল মেচিন হয় গতিকে দিনত 3বাৰ মান এনেকৈ কণীকেইটা লৰাব লাগে আৰু হাতেদি এনেকৈ লৰালে ৰিজাল্ট আহে আৰু এই মাছৰ কাৰ্টুন বা এইকেইটাত কৰিব পাৰে তেনেকৈ ট্ৰেখন এনেকৈ ওলাই আহে সুবিধা হিচাপে মেনুৱেলত এনেকৈ ওলাই দিনটোত 3বাৰ মান এনেকৈ লৰাই দিনত 3বাৰ লৰাব লাগিব পানীৰ বাচন এটাত থ'ব লাগিব অট'মেটিক হ'লে এইটো টেনশ্যন নাই অট'মেটিক এইটো টেনশ্যন নাই হয় অট'মেটিক টেনশ্যন নাই মই অট'মেটিকলৈকে যোৱা নাই কিজানি পিছলৈকে যাব লাগিব পাৰে চাওঁ কি কৰে স্কেল কৰিব পাৰে নিজে অলপ খৰচ কৰি যদি এনেকৈ বনাই লোৱা যায় তেতিয়াহ'লে মানে ভাল আৰু মাছৰ কাৰ্টুন বা এইবিলাকত মানে বাহিৰাকেও যদি কিনে তেতিয়াও মানে সেইটো বস্তু ক'ৰ পৰা কিনিব সেইটো চাই ল'ব লাগিব ট্ৰাষ্টেড চ'ৰ্চ হ'ব লাগিব ঘপককৈ বজাৰত বহুত আছে কিন্তু কিমান ৰিজাল্ট পায় সেইটো এটা প্ৰথমতে আনিছিলোঁ সেইটো এনেই গ'ল ইনভেষ্টমেণ্টটো পেলাব লগাৰ নিচিনাই হ'ল বস্তুটো একো পোৱালি নোলালে তাৰপিছত বনালোঁ মাছত সেইটোত দেখিলোঁ পাইছোঁ কিন্তু মানে 60% মানহে হৈছে পোৱালি কণীখিনি বেয়া হৈ যায় পোৱালিৰ ভিতৰত ফৰ্ম হয় কিন্তু হিউমিডিটিটো ওলাই যায় বাৰে বাৰে খোলাৰ লগে লগে এইটোত হিউমিডিটিটো ষ্টে হৈ থাকে ভিতৰত এটা ফুটা লাগিব বাছ এইটোৰ ভিতৰত এটা অলপমান এয়াৰ চাৰ্কুলেশ্যন হ'বলৈ বাকীখিনি মানে বন্ধ কৰি দিব লাগিব দিনটোত পটকৈ খুলিলে 1-2 মিনিটৰ কথা আৰু খুলি লৰালে আকৌ বন্ধ কৰিলে 37.9 এই মিটাৰবিলাক পায়ে কিনিবলৈ আজিকালি এইবোৰ কণ্ট্ৰলাৰবিলাক এমেজন বা এইবিলাকত কিনি পেলাই এইটো বেয়া কৰিব পাৰিব তো বন্ধুসকল আপোনালোকে আজি ভিডিঅ'টো চালে ইমানখিনিলৈকে ধন্যবাদ আৰু আজি আমি যিখিনি পাৰোঁ আপোনালোকক তথ্য দিলোঁ আৰু ভাইটিকো ইয়াৰ বাবে বহুত বহুত ধন্যবাদ আপুনি কিবা ক'ব শেষত নমস্কাৰ ধন্যবাদ আপোনাকো আৰু মই বিচাৰোঁ যে চবেই নিজস্ব কিবা এটা কৰিব পাৰে আমাৰ অসমত বহুত ৰিচোৰ্চেছ আছে সেইবোৰ ৰিচোৰ্চবোৰ ইউজ কৰক আৰু বাহিৰৰ পৰা পঢ়ি আহি বা য'তেই নপঢ়ক কিয় নলেজখিনি লৈ আহি ইউটিলাইজ কৰক ফাৰ্মিং বা খেতিৰ ছেক্টৰটো বেছিকৈ আমাৰ ইণ্ডিয়ান ইকনমিটো সেইবিলাকে দিয়ে চলি আছে গতিকে একদমেই মানে নিজৰ বস্তুবোৰ ধৰি ৰাখক আৰু নিজস্ব কিবা এটা কৰা চাকৰি যদি কৰিছে ফৰ টাইম বিং মানুহৰ বহুত প্ৰব্লেম হয় ময়ো কেতিয়াবা মানুহক ক'লে সেনেকৈ কয় যে মানে তোমাৰ জাগা আছে বা কিবা কিবি আছে সেইকাৰণে তো যিখিনি আছে সেইখিনিও কিন্তু কিবা এটা কৰিব পাৰে আৰু তো যদি ইচ্ছা কৰে কৰিব পাৰে আৰু এইখিনিয়ে ক'ম আৰু আপোনালোকে যদি আহিব বিচাৰে এই ফাৰ্মখনলৈ আহিব পাৰে আপোনালোকে ইয়াতে বহুতখিনি কথা শিকিব পাৰিব যোনে মানে কৰিব বিচাৰে ইয়াৰ এড্ৰেছটো তেওঁ দি দিব আৰু আমি কণ্টেক্ট নাম্বাৰটো দি দিম হয় এড্ৰেছটো আপোনাৰ ভিলেজ মানে গাঁওখন নামখলা হয় আপোনাৰ ফাৰ্মখন আপোনাৰ BS এগ্ৰ ফাৰ্ম বুলি নামখলা হয় আপোনাৰ ডিষ্ট্ৰিক্টটো দৰঙে পৰে মঙলদৈ ফালৰ পৰা আহিলে আপুনি দেৰমনৈ ৰোডটো দি আহি নামখলা পোৱাৰ আগতে পাব আৰু যদি BS এগ্ৰ ফাৰ্ম বুলি মেপতো মাৰে তেতিয়াও পাই যাব লোকেশ্যনটো আৰু বাকীটো টংলা আৰু এইটো ছাইডৰ পৰা আহিলে তেনেকৈ আহিব পাৰে আৰু নিশ্চয় আমি বহুত বহুত ধন্যবাদ দিছোঁ আমাক আজি এই কথাখিনি সবিশেষ তথ্যটো দিয়াৰ বাবে তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ